নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি মই ক'বলৈ ওলাইছোঁ ফেচবুকত কিছুমান মক্কেল কৰি থকা কিছুমান মক্কেলামীৰ পোষ্টৰ ওপৰত। তেতিয়াহ'লে অকণো পলম নকৰি আজি ভিডিঅ' ব'লা আৰম্ভ কৰোঁ। ছোৱালীবোৰে 10 টকা মেকআপ আনি যিডালে ফুটনি মাৰে, ল'ৰাবোৰে 500 মদ খায়ো ইমানডাল ফুটনি নামাৰে। আছে গৰু নাপায় হাল, তাক বিকি পালচাৰ এখন লোৱাই ভাল। UPSC যোৱাকালি তেওঁৰ বয়স 25 আছিল, অহাকালি 26 হ'ব, পৰহি 27 হ'ব। তেওঁৰ জন্ম তাৰিখ কিমান? যদি আপোনালোকে জানে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। প্ৰথম স্থান পোৱাজন 6ৰ ভিতৰত 595 নম্বৰ লাভ কৰিছে। আমিও মেট্ৰিক পাছ কৰিছোঁ, কিন্তু নম্বৰ প্ৰতি আমি ইমান লোভীয়া নাছিলোঁ ভাই। ভগা চাইকেল ভগা বেল, প্ৰিন্স হাজৰিকা মেট্ৰিক ফেল। মেট্ৰিক ফেলৰ কাৰণ আছিল প্ৰিন্স হাজৰিকাৰ ওপৰত টিকটক আছিল। আগতে মানুহে বিদেশৰ পৰা ডিগ্ৰী লৈ আহিছিল, আৰু এতিয়া কৰোণা ভাইৰাছ লৈ আহি আছে। চালা হাৰামি এটাক চেনিটাইজ আনিবলৈ ক'লো, কুকুৰে চেনি 1 কেজি তাই এডাল আৰু জাৰ এটা লৈ আহিছে। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিবা। আৰু আজিলৈ এৰিলোঁ, বাই বাই, লভ ইউ, প্ৰণব চেনেল জিন্দাবাদ।